সেইবোলো নমস্কাৰ সকলোকে ৰাতিপুৱা সুপ্ৰভাত যাচিলোঁ আপোনালোকে কওকচোন দেই ৰাতিপুৱা শুই উঠি কোনেনো কাপোৰ কানি জাপে আজি আপোনালোকক এটা পৰিৱেশ দেখামগৈ আপোনালোকে চাই থাকক সেয়েহে তেনেকৈ ভাবি আৰু ব্ৰাছ চাছ কৰি ল'লোঁ আৰু ৰাতিপুৱাই তো ফাইনেলি পালোঁহি এখন স্কুল আৰু স্কুলখনৰ নাম হৈছে ৰিফ্লেকশ্যন চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এই স্কুলখনৰ যি পৰিৱেশ আপোনালোকক দেখাম আৰু এফালৰ পৰা আপোনালোকে চাই যাব মানে বলক তেতিয়াহ'লে বেছি পলম নকৰোঁ মোৰ লগতে আহক 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 সোমাই আহিলোঁ এখন গেট আৰু এই গেটখনত লিখা আছে মৰম আৰু আদৰি আমাৰ সৰু প্ৰজালৈ স্বাগত যিহেতু আহি দেখিলোঁ তেওঁলোকে হাতত লৈ আছে বাতৰি কাকত দেখি কিবা এটা মনটোৱে ভাল লাগি গ'ল প্ৰাৰ্থনা কৰাৰ আগত তেওঁলোকৰ ব্যস্ততা দেখি সঁচাই মনটো ভাল লাগি গ'ল এবাৰ চাবলৈ মন গ'ল তেওঁলোকৰ প্ৰাৰ্থনা কেনেকৈ কৰে মোৰ কিন্তু তেওঁলোকৰ প্ৰাৰ্থনা কৰা দেখি সঁচাই বৰ ভাল লাগিল ইমান দিছে আপোনালোকে জনাবচোন দেই কমেণ্ট কৰি জনাবচোন এবাৰ সঁচাকৈ আপোনালোকৰ কেনেকুৱা লাগিল এয়া আৰু প্ৰাৰ্থনা কৰি শেষ হৈ গ'ল আৰু তেওঁলোকে গৈছে ক্লাছ ৰুমলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিটো কাম তেওঁলোকৰ পৰিপাটি দেখি সঁচাই মই আচৰিত হ'লোঁ এনেকুৱা এটা পৰিৱেশ দেখি সঁচাই মনটো বহুত ভাল লাগিল যিহেতু ৰাতিপুৱা এয়া হৈছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নহয় ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নহয় এইখন হৈছে ফুলনি বাগিচা শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে মিলি কিমান ধুনীয়াকৈ পাতিছে দেখি সঁচাই ভাল লাগিল এয়া হৈছে ৰায়মনা হাউচ স্কুলখন কেৱল যে শিক্ষাৰ মাজত সীমাবদ্ধ নাথাকে সকলো ক্ষেত্ৰতে সুবিধা দিয়ে সেয়া দেখি ভাল লাগিল স্কুলৰ ভিতৰলৈ লাহেকৈ সোমাই গ'লোঁ তাত দেখিলোঁ এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে নিজে তৈয়াৰ কৰা ৱাল মেগাজিন দেখি কিন্তু মোৰ বহুত বেছি ভাল লাগিল ভাল নালাগিবনো কিয় আপোনাৰো ভাল লাগিব এয়া চাওকচোন আপোনালোকে প্ৰতিজন শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে কিমান ধুনীয়াকৈ তেওঁলোকে সজাই ৰাখিছে সঁচাই দেখি ভাল লাগে মই আকৌ ক্লাছৰ মাজলৈ সোমাই গ'লোঁ ছাৰে কিন্তু ক্লাছ কৰি আছিল আৰু স্কুলখন চাওকচোন আপোনালোকে বাঁহেৰে কিন্তু বনোৱা যে কেৱল অট্টালিকাৰ মাজতে লৈ আমি শিক্ষাগ্ৰহণ কৰিব তেনে নহয় এয়া আমাৰ এক উদাহৰণ এতিয়া কথাটো হ'ল কি আমাৰ এই উদ্যোগী মনটো আমি কেনেকৈ গঢ়ি তুলিম যে আমাৰ তাৰ কাৰণে কিছুমান আমাক লাগিব পৰিকল্পনা এয়া আকৌ ছাত্ৰ ছাত্ৰীসকলে বনোৱা হস্তশিল্প তেওঁলোকৰ প্ৰতিভা সঁচাই প্ৰশংসা ফেঁচা দুটা দেখি ভাল লাগিল ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে এইখন আকৌ অসমীয়া গামোচা ৱাল মেগাজিন এইটো আকৌ শিক্ষকৰ জিৰণি কক্ষ যিহেতু বিদ্যালয়খন বাঁহেৰে তৈয়াৰ গতিকে শিক্ষকৰ জিৰণি কোঠা চাই ভাল লাগিল যিহেতু মই সোমাই গ'লোঁ বাইদেউ আৰু ছাৰে দুয়ে ব্যস্ত তেওঁলোকে দুয়োগৰাকীয়ে বহি চাই আছিল আৰু তেনেস্থলত মই বিদ্যালয়খন আহি ইয়াৰ যি পৰিৱেশ আচলতে খুব সৌন্দৰ্যতা ভৰপূৰ আৰু গতিকে খুব আচৰিত হৈছোঁ আপোনালোকে হয়তো ভিডিঅ' দেখিছে খুব এটা মানে ধুনীয়া এটা পৰিৱেশ গতিকে এই বিদ্যালয়ৰ আমাৰ যি অধ্যক্ষ ছাৰ তেখেতে আমাৰ আসনত বহি আছে আপোনালোকক দেখাইছোঁ গতিকে আমাৰ অধ্যক্ষ ছাৰ আমাৰ ছাৰৰ পৰা আচলতে জানিব বিচাৰিম যে ছাৰ যিহেতু বিদ্যালয়খন আহি ইমান ধুনীয়া ছাবস্ক্ৰাইবাৰসকলেও আচলতে বিদ্যালয়খন দেখি খুব আচৰিত হ'ব যেন অনুভৱ হয় গতিকে আৰু আগন্তুক সময়ত আপোনাৰ এই বিদ্যালয়লৈ কেনেকুৱা পৰিকল্পনা অকণমান ব্যক্ত কৰিলে ভাল লাগিব ছাৰ প্ৰথমে আপোনাক আমি শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ এই জয়যাত্ৰা অটুট ৰাখক আমাৰ ৰিফ্লেকশ্যন চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি জয়যাত্ৰা আমাৰ 2016 চনৰ পৰা কোচিং চেণ্টাৰ আৰম্ভ হৈছিল 2020 চনত আমি স্কুল ষ্টাৰ্ট কৰিছিলোঁ আৰু দুটা বেটছ ইতিমধ্যে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুইটা বেটছ এতিয়া ওলাইছে আৰু ফলাফল ভালেই বুলি ভাবিছোঁ কিয়নো আমাৰ দৃষ্টিত ভাল যিসকল ছাত্ৰ ছাত্ৰী আহে তেওঁলোক যেতিয়া আহে অধিকাংশই কিন্তু বহু কথা নিশিকাকৈ আহে আৰু ইয়ালৈহে আমি কেতিয়াবা যুক্তাক্ষৰ গ্ৰামাৰ মেথছৰ একেবাৰে বেছিকবিলাক শিকাবলগীয়া হয় বা নেওঁতাও মুখস্থ ল'বলগীয়া হয় এনেকুৱা এটা পৰ্যায়ত থাকে কিন্তু এই 1.5 বছৰ 2 বছৰৰ ভিতৰত যুঁজি তেওঁলোকক অকণমান হ'লেও আমি কিবা এটা কৰিব পৰাৰ ক্ষমতাখিনি আহে বা তেওঁলোকক কৰিব পাৰোঁ আৰু সেই হিচাপত ৰিজাল্ট ভালেই হৈছে আৰু বিশেষভাৱে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি কথা শিকিছে বুলি ভাবিছোঁ বিশেষভাৱে এইবাৰ আমি বিদ্যালয় সপ্তাহ পাতিছিলোঁ 92টা ইভেণ্টছ কিন্তু 92টা ইভেণ্টছ আমি কমপ্লিট কৰিব নোৱাৰিলোঁ এতিয়া আমি কমপ্লিট কৰিব পাৰিলোঁ 86 বাকী কেইটামান থাকি গ'ল যিহেতু এসপ্তাহ সময়ৰ ভিতৰত কৰিব পৰাটো সম্ভৱ নহয় আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে নতুন কিছুমান গেম শিকিছে খো আপোনাৰ হেণ্ডবল খেলা নাছিলে ভাল লগা কথাটো ছাত্ৰ ছাত্ৰীসকলে নিজে নাটক লিখিছে আৰু নিজেই ডিৰেকশ্যন কৰিছে শিকিছে মুকা অভিনয় কৰিছে একক অভিনয় কৰিছে আৰু তেওঁলোকক অনুভৱ লিখিবলৈ দিছিলোঁ এতিয়া অনুভৱখিনি মই অকণমান আগতে পঢ়ি আছিলোঁ ইয়াত কিছুমান অনুভৱ আছে এই অনুভৱখিনি তেওঁলোকে লিখিছে যে আমি
কিছুমান খেল আমি আগতে দেখিয়ে পোৱা নাছিলোঁ, প্ৰথমবাৰ শিকিছোঁ। আৰু ইয়াত আহি ইমানেই ভাল লাগিছে যে পঢ়াৰ লগতে বাকী দিশখিনি আমি লৈ যাব পাৰিছোঁ, আগুৱাই শিকিব পাৰিছোঁ। আৰু কিছুমানে কৈছে আমি মাইক্ৰফোনত চাউণ্ড ছিষ্টেমটো ঠিক কৰিও আমি সুখী হৈছোঁ, ভাল লগা কথা। আৰু ফুলনি বায়ু প্ৰতিযোগিতা আপোনালোকে দেখি আহিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজেই কৰা। আমাৰ কথাটো হৈছে কি, পঢ়াৰ লগতে পঢ়াটো এনেই বোঝা হিচাপে নহয়, পঢ়াৰ এটা আনন্দৰ মাজেৰে কেনেকৈ আমি শিক্ষা ল'ব পাৰোঁ, আনন্দ কেনেকৈ আমি দিব পাৰোঁ, এয়াই আমাৰ প্ৰচেষ্টা। আৰু ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আগন্তুক সময়ত আমি কিছুমান পৰিকল্পনা কৰি আছোঁ। আৰু কথা কোৱাতকৈ আচলতে আমি কাম কৰিব বিচাৰোঁ, আৰু তেনেকৈ কৰিবলৈ শিকি আছোঁ। আৰু আমি যি কৰিছোঁ কিন্তু মাত্ৰ 5%, আৰু কৰিবলগীয়া বহুত আছে। আৰু আমি কৰিম ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে। তেওঁলোক যেতিয়া আগবাঢ়ি যাব, আমাৰ সফলতা তাতেই থাকে। তেওঁলোকে যেতিয়া ধুনীয়াকৈ হাঁহিবলৈ শিকিব, তাতেই আমাৰ সফলতা লুকাই থাকে। তেওঁলোকে যেতিয়া আগবাঢ়ি যাব, তেওঁলোকে যেতিয়া জয়ী হ'ব, তাতেই আমাৰ সফলতা লুকাই থাকে। এই সফলতা বিফলতা, বাস্তৱ অবাস্তৱ বহু কথাই থাকে, আৰু তাৰ মাজেৰে আমাৰ এই জয়যাত্ৰা অটুট থাকিব। যদি এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে, তেনে এটা লাইক, এটা কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু বহু বেছি শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই।